মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ ওজাপালি নামৰ পাঠটো আৰম্ভ কৰিবলৈ লৈছোঁ। ওজাপালি হৈছে এক অৰ্ধ-নাটকীয় পৰিবেশ্য কলা, অৰ্থাৎ এই অনুষ্ঠানত অভিনয়, সংলাপ, গীত আৰু নৃত্য সমান্তৰালকৈ প্ৰদৰ্শন কৰা হয়। ওজাপালি অনুষ্ঠানৰ পৰিৱেশকসকলৰ মুখ্য ভাগ দুটা, এটা হৈছে ওজা আৰু আনটো হৈছে পালি। ওজাজন সেই অনুষ্ঠানৰ দলপতি। তেওঁ গীত-পদবোৰ প্ৰথমে লগাই দিয়ে আৰু পালিসকলে তাকেই পুনৰাই দোহাৰি গায়। ওজাপালি অনুষ্ঠানত বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় কেৱল খুটিতাল। দৰঙত প্ৰচলিত লোকবিশ্বাস অনুসৰি এগৰাকী মহিলাই সপোনত এই ওজাপালি বিদ্যা লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত শিষ্যসকলক তেওঁ শিকাইছিল। এইদৰেই ওজাপালি অনুষ্ঠানৰ অসমত প্ৰচলন ঘটে। অসমৰ ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত। এটা হৈছে সুকন্যানী ওজাপালি আৰু আনটো হৈছে বিয়াহৰ ওজাপালি। বিষয়বস্তুৰ ফালৰ পৰা ওজাপালিৰ ভাগ আকৌ দুটা। এটা হৈছে মহাকাব্য আশ্ৰিত ওজাপালি আৰু আনটো হৈছে মহাকাব্য অনাশ্ৰিত ওজাপালি। মহাকাব্য আশ্ৰিত ওজাপালিয়ে প্ৰধানকৈ ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ গীত-পদবোৰ গায় আৰু তাত বিষ্ণুৰ কথা বৰ্ণনা কৰা হয়। আনহাতে মহাকাব্য অনাশ্ৰিত ওজাপালিয়ে সুকবি নাৰায়ণদেৱৰ পদ্মপুৰাণৰ গীত-পদবোৰ বিশেষকৈ গায় আৰু সেই পদ্মপুৰাণ সৰ্পদেৱী মনসাক বন্দনা কৰি লিখা হৈছিল, গতিকে তাক মনসা সংগীত বুলিও কিছুৱে কয়। তোমালোকে পাঠ্যপুথিত দেখিছা যে মহাকাব্য আশ্ৰিত ওজাপালিৰ ৬টা আৰু উপভাগ আছে, ঠিক তেনেকৈ মহাকাব্য অনাশ্ৰিত ওজাপালিৰ ৪টা উপভাগ আছে। অসমত কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাত প্ৰধানকৈ ওজাপালি অনুষ্ঠানৰ প্ৰচলন আছে। বিষয়বস্তুৰ ক্ষেত্ৰত এই তিনিওখন ঠাইৰে ওজাপালিৰ কিছু ভিন্নতা দেখিবলৈ পোৱা যায়। দৰঙত প্ৰচলিত সুকন্যানী ওজাপালিয়ে সুকবি নাৰায়ণদেৱ ৰচিত গীত-পদবোৰ গায় আৰু তাৰ ওজাসকলক পাঁচালি গোৱা ওজা বুলিও কয়, কাৰণ সুকবি নাৰায়ণদেৱৰ পদ্মপুৰাণক পাঁচালি সাহিত্য বুলিও জনা যায়। পাঁচালি শব্দটো পাঞ্চালিকা শব্দৰ পৰা আহিছে আৰু পাঞ্চালিকা শব্দৰ অৰ্থ হ'ল পুতলা, আৰু তেওঁ পুতলা নাচৰ আৰ্হিত এই অনুষ্ঠানৰ প্ৰচলন কৰিছিল বুলি কয় আৰু পুতলা নাচৰ লগত সেই ওজাপালিৰ মিল থকা দেখা যায়। গোৱালপাৰাত প্ৰচলিত সুকন্যানী ওজাপালিক মাৰে গান বুলি কোৱা হয় আৰু সেই ওজাপালিয়ে কোনো কবিৰে ৰচিত গীত-পদবোৰ নাগায়। তেওঁলোকে অতীজৰে পৰা তেওঁলোকৰ সমাজত মুখে মুখে প্ৰচলিত গীত-পদবোৰহে গোৱা দেখা যায়। আনহাতে কামৰূপত প্ৰচলিত ওজাপালি হৈছে বিয়াহ গোৱা ওজাপালি বা বিয়াহৰ ওজাপালি। ওজাপালি অনুষ্ঠানৰ ওজাজন সাংগীতিক দিশৰ সকলো ক্ষেত্ৰতে দক্ষতা থকা আৰু সম্যক জ্ঞান থকা ব্যক্তি হ'ব লাগে আৰু পালিসকলৰ ভিতৰত যিজন মুখ্য পালি, অৰ্থাৎ তেওঁক ডাইনা পালি বুলি কোৱা হয়, তেওঁ বাকপটু, উপস্থিত বুদ্ধিসম্পন্ন, ৰসিক আৰু সমসাময়িক তথা দৈনন্দিন জীৱনৰ ঘটনা প্ৰবাহৰ লগত সুপৰিচিত লোক হ'ব লাগে। অঞ্চল বিশেষে ওজাপালিৰ সাজপাৰৰ ভিন্নতা আছে।
বৰ্তমান প্ৰচলিত ব্যাসকোৱা ওজাপালি আৰু সুকন্নানী ওজাপালিৰ সাজ-সজ্জাসমূহ কেনেকুৱা তোমালোকৰ পাঠত সুন্দৰকৈ আলোচনা কৰা হৈছে, তাত দিয়া আছে, তোমালোকে ভালদৰে পঢ়ি চাবা। অসমৰ ওজাপালি অনুষ্ঠানৰ মহত্ব আৰু গভীৰতা আন অনুষ্ঠানৰ সৈতে তুলনা নহয়। বিশাল পৰিসৰৰ এই মনোৰম অনুষ্ঠান যদিও সময় আৰু পৰিৱৰ্তনৰ ঠেলা-হেঁচাত হেৰাই যাবলৈ ধৰিছে, তথাপি নতুন প্ৰজন্মই এই অনুষ্ঠানক ন চিন্তা আৰু গৱেষণাৰে জীয়াই ৰাখিব লাগিব। ধন্যবাদ।